নমস্কাৰ সকলোকে ৰঙালী বিহুৰ ওলগ জনালো তথা অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আজি 1 বহাগ 1433 ভাস্কৰাব্দৰ অৰ্থাৎ আমাৰ অসমীয়া নতুন বছৰৰ আৰম্ভণি। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে এই বছৰটোৰ গণনা কেনেকৈ কৰা হয়? ইংৰাজী কোনো এটা চন চলি থকাৰ সময়ত আমাৰ আপোন ভাস্কৰাব্দটোৰ গণনা আমি কেনেকৈ উলিয়াব পাৰিম বা শকাব্দনো কি? আজিৰ এই ভিডিঅ'ত আমি আমাৰ বৰ্ষচক্ৰৰ এই আমোদজনক অংকটোৰ বিষয়ে আলোচনা কৰিম। তেনেহলে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া বৰ্ষচক্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে ভাস্কৰাব্দ। আৰু এই ভাস্কৰাব্দটো আমাৰ কামৰূপৰ মহান ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যাভিষেকৰ দিনৰ পৰাই গণনা কৰা হয়। 593 খ্ৰীষ্টাব্দত তেওঁ সিংহাসনত বহিছিল। অংকটো এনেকুৱা, যদি আপুনি বৰ্তমানৰ ইংৰাজী চনৰ পৰা 593 বিয়োগ কৰে তেন্তে আপুনি অসমীয়া ভাস্কৰাব্দটো পাব। উদাহৰণস্বৰূপে 2026 পৰা 593 বিয়োগ কৰিলে থাকে 1433, অৰ্থাৎ 1433 ভাস্কৰাব্দ। আনহাতে আমাৰ পঞ্জিকাত আপোনালোকে নিশ্চয় শকাব্দ বা শক বুলি এটা শব্দ পায়। এইটো 78 খ্ৰীষ্টাব্দত কুষাণ বংশৰ ৰজা কনিষ্কই আৰম্ভ কৰিছিল। ভাৰতৰ চৰকাৰৰ ৰাষ্ট্ৰীয় কেলেণ্ডাৰো ইয়াৰ ওপৰত ভিত্তি কৰিয়ে চলে। অসমীয়া সংস্কৃতিৰো শকাব্দৰ সৈতে এক এৰাব নোৱাৰা সম্পৰ্ক আছে। বৰ্তমান শকাব্দ উলিয়াবলৈ হলে ইংৰাজীৰ চলিত চনটো ধৰি ললো 2026 চনৰ পৰা 78 বিয়োগ কৰিব লাগিব, অৰ্থাৎ এতিয়া শকাব্দ হৈছে 1948। আনহাতে অসমীয়া নতুন বছৰটো আৰম্ভ হয় সূৰ্যগতিৰ ওপৰত ভিত্তি কৰি। যেতিয়া সূৰ্যই মীন ৰাশিৰ পৰা মেঘ ৰাশিত প্ৰৱেশ কৰে তেতিয়াই আৰম্ভ হয় বহাগ মাহ। আমাৰ এই কেলেণ্ডাৰখনক সৌৰ কেলেণ্ডাৰ বুলি কোৱা হয়। বহাগৰ পৰা চ'ত মাহলৈকে 12টা মাহে কেনেকৈ আমাৰ ঋতু আৰু কৃষি জীৱনক প্ৰভাৱিত কৰে সেয়া সঁচাকৈ বিস্ময়কৰ। আজিৰ দিনত আমি ইংৰাজী কেলেণ্ডাৰৰ মতে চলিলে আমাৰ ধৰ্মীয় অনুষ্ঠান বা বিয়া সকাম বা বিহুৰ বাবে এই বৰ্ষচক্ৰৰ হিচাপ জনাটো অতি প্ৰয়োজনীয়। আমাৰ প্ৰকৃত পৰিচয় এই পুৰণি বৰ্ষচক্ৰ গণনা কৰা পদ্ধতিটোৰ মাজতেই সোমাই আছে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আড্ডাত যদি আপুনি প্ৰথম হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।